মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশলৈ নিয়া। পাঁচ সমস্ত 4/3 এইটো এটা হ'ল মিশ্ৰ ভগ্নাংশ। এই মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব। কিদৰে নিয়ে চোৱাচোন। সমাধান লিখিবা। পাঁচ সমস্ত 4/3 এই পাঁচটো এক কেইটা যোগ কৰিলে 5 হ'ব? 5টা। 1 2 3 4 5। তাৰপিছত আমি শেষত কি লিখিব লাগিব? এই 4/3টো লিখিব লাগিব। 4/3 হ'লনে? এতিয়া চোৱাচোন, ইয়াত কি আছে? 4 নহয় জানো? এতিয়া আমি কি কৰিম? এই তলত 4 লিখিম, ওপৰতো 4 লিখিম। 4ৰে 4 হৰণ কৰিলে, এই 4টো দি এই 4টো হৰণ কৰিলে কি পাওঁ আমি? এই 1টো পাম। সেইকাৰণে আমি কি লিখিছোঁ? 4/4 বুজি পাইছেনে? তাৰপিছত এই যোগ চিনটো দিম, দিলোঁ। আকৌ ইয়াত সমানকৈ লিখিম। তেনেকৈ আমি 5টা 1 আছিল নহয়, 5টা 1ৰ ঠাইত আমি এনেকৈ 4/4 5টা লিখিম। এটা হ'ল, এইটো 2টা, এইটো 3টা, এইটো 4টা, এইটো 5টা। শেষত কি আছিলে? 4/3 আছিলে, হয়নে? এইটো নহয় জানো? এতিয়া চোৱা, আমি কি কৰিব লাগিব? লসাগু ল'ব লাগিব। এইটো হৰ বুলি কয়, এইকেইটাক হৰ। হৰবোৰ একে আছে, হয়নে? তেতিয়া আমি ইয়াত লসাগু কি হ'ব? ইয়াত হৰ কি আছিলে? 4। লসাগুটো কি পালে? 4। তাৰপিছত ওপৰকেইটা আমি যোগ কৰি দিম। এই 4টো লিখি দিম, যোগ চিন। এই 4টো লিখিম, তাৰপৰা যোগ চিন, এই 4টো লিখিম,
যোগ চিন দিলোঁ, আকৌ এই চাৰিটো, তাৰপৰা আকৌ যোগ চিন, এইটো চাৰি যোগ চিন, তাৰপৰা এই তিনিটো দিব লাগিব। হ'লনে? তাৰপিছত কি কৰিম আমি চাওঁ, আকৌ আজডাল এনেকৈ দিলোঁ, তলত এই চাৰিটো লিখিম। তাৰপৰা চাৰি কেইটা আছে, 1 2 3 4 5টা, 5টা 4 যোগ মানে কি 5 পূৰণ 4, হয়নে? 5টা 4 যোগ মানে কি আমি কি বুলি লিখিব পাৰোঁ পূৰণ হিচাপে 5 পূৰণ 4। তাৰপিছত এই যোগ চিনটো যোগ কি লিখিব লাগিব 3, যোগ 3। তাৰপিছত কি হ'ব, আজডাল এনেকৈ দিলা, এই চাৰিটো লিখি দিলোঁ। তাৰপিছত এই 5 আৰু 4টো পূৰণ কৰিলোঁ, 5 4 গুণ কিমান 20, তাৰপিছত যোগ চিনটো দিম, তাৰপৰা 3টো দিম, হ'লে এতিয়া আমি আকৌ তলত 4টো লিখিলোঁ, তাৰপৰা 20 আৰু 3টো যোগ কৰিলোঁ, কি হ'ল 23। এইটো এটা অপকৃত ভগ্নাংশ, এইটো হ'ব উত্তৰ। উত্তৰ 4/23। এইটোৱে, এইদৰে আমি মিশ্ৰ ভগ্নাংশক অপকৃত ভগ্নাংশলৈ নিব পাৰোঁ। চমুকৈ কেনেকৈ কৰে চোৱা, চমুকৈ 5/4 এইটোক আমি চমুকৈ কেনেকৈ, এইটো এটা মিশ্ৰ ভগ্নাংশ, ইয়াক আমি অপকৃত ভগ্নাংশলৈ নিব লাগিব। চমুকৈ কেনেকৈ কৰিবা, এই 5টো আৰু 4টো কি হয় পূৰণ হয়, আজডাল এনেকৈ দিব লাগিব, তলত এই 4টো লিখিব লাগিব। তাৰপিছত এই 5টো লিখিলোঁ ইয়াত, মোক কি কৈছিলোঁ 5 আৰু 4টো পূৰণ হয় জানো, পূৰণ চিন দিব লাগিব, তাৰপৰা আকৌ 4টো লিখিব লাগিব, দেখুৱাই দিব লাগিব, তাৰপিছত যোগ চিন দিব লাগিব, এই 3টো যোগ দেখুৱাব লাগিব, যোগ 3, আকৌ আজডাল এনেকৈ দিলোঁ, তলত কি আছে 4, এই 4টো লিখিলোঁ, তাৰপৰা 5 আৰু 4 পূৰণ কৰি দেখুৱাব লাগিব, 5 4 গুণ 20, তাৰপিছত যোগ চিন 3, আকৌ 4টো 20 3 23। এইটোৱে হ'ল আমাৰ উত্তৰ। এইটো এটা অপকৃত ভগ্নাংশ। অপকৃত ভগ্নাংশ কোনবিলাক, যিবোৰ ভগ্নাংশৰ হৰটোতকৈ লবটো ডাঙৰ। ইয়াত লব কিমান 23 আৰু হৰ কিমান 4, হৰটো লবতকৈ সৰু আৰু লবটো হৰতকৈ ডাঙৰ। যদি লবটো হৰতকৈ ডাঙৰ হয় তেতিয়াহ'লে সেই ভগ্নাংশটো অপকৃত ভগ্নাংশ বুলি কয়। এইদৰে আমি মিশ্ৰ ভগ্নাংশক অপকৃত ভগ্নাংশলৈ লৈ গ'লোঁ। এইটো চমুকৈ এনেকৈ কৰোঁ, আৰু দীঘলীয়াকৈ কৰিব হ'লে আমি এইদৰে কৰিব লাগিব। এই 5টোক আমি কি কৰিলোঁ, 1 কেইটা যোগ কৰিলে 5 হ'ব, 5টা 1, 1 2 3 4 5টা 1, হয়নে? তাৰপিছত যোগ চিন দি, এই যোগ চিনটো দি পেলাই এই 4/3টো লিখিলোঁ। তাৰপিছত আকৌ ইয়াত যে আমি 4/4 লিখিছোঁ, কিয় লিখিলোঁ, 4/4 মানে কি, 4/4 মানে এই 4টো দি হৰণ, 4 দি 4 হৰণ কৰিলে কি পাওঁ, 4 এগুণ 4 নহয় জানো, এই 1 পাইছে নাই, এইটো 1 তাৰমানে, এই 1টো মানে এইটো, হয়নে? এই 1টোক আমি কিদৰে লিখিলোঁ, 4/4 লিখিলোঁ। বুজি পাইছা?
a1 এইটো এইদৰে লিখিছোঁ আৰু a1 এইদৰে লিখিছোঁ a1 এইদৰে লিখিছোঁ এইটো একক এইদৰে লিখিছোঁ এইটো একক এইদৰে লিখিছোঁ আৰু এইটোতো 4/3 আছে 4/3 হ'লনে তাৰপিছত চোৱা তলৰ এইটো হৰবোৰ এই ভগ্নাংশবোৰ সদৃশ তাৰমানে হৰবোৰ একেই হয়নে সদৃশ হ'লে কি হয় আমাৰ লসাগুটো সেইটোৱে হ'ব 4 হ'ল হয়নে 4 লিখিলে এনেকৈ আজডাল দি পেলাই আমি লসাগুটো কি লিখিলোঁ 4 লিখিলোঁ তাৰপিছত ওপৰত কি কৰিলোঁ ওপৰত এইটো 4 আছে এইটো লিখিলোঁ এইটো 4 এইটো 4 এইটো 4 এইটো 4 এইটো আৰু 3টো এইটো হ'লনে তাৰপিছত চোৱা ইয়াত 4 কেইটা যোগ হৈ আছে 5টা তাক আমি পূৰণ আকাৰে কেনেকৈ দেখুৱাম এনেকৈ 5 পূৰণ 4 দেখুৱালোঁ তাৰপৰা এই যোগ চিনটো ইয়াত দিলোঁ এইটো তাৰপৰা 3টো এইটো হ'ল তাৰপৰা তলততো 4টো তাৰপিছত আমি কি কৰিম এই 5 আৰু 4টো পূৰণ কৰিলোঁ 5 4 গুণ 20 তাৰপৰা এই যোগ চিনটো দিলোঁ এয়া তাৰপৰা এই 3টো দিলোঁ এইটো হয়নে তাৰপিছত 20 আৰু 3 যোগ কৰিলোঁ 23 হ'ল তলতকৈ 4টো লিখিলোঁ সেইটো এটা অপকৃত ভগ্নাংশ সেইদৰে আমি মিশ্ৰ ভগ্নাংশক অপকৃত ভগ্নাংশলৈ নিব পাৰোঁ এইদৰে আমি মিশ্ৰ ভগ্নাংশক অপকৃত ভগ্নাংশলৈ নিব পাৰোঁ চমুকৈ আমি এইদৰে উলিয়াব পাৰোঁ এই 5 আৰু 4টো পূৰণ সেইটো হয়নে তাৰপৰা যোগ চিন দি পেলাই এই 3টো লিখিলোঁ হ'ল নাই আৰু তলত কি লিখিব লাগিব আমি এই 4টো তাৰপিছত কি কৰিম আমি 5 আৰু 4টো পূৰণ কৰিলোঁ 20 যোগ চিন দিলোঁ তাৰপৰা 3টো দিলোঁ তলতে 4টো তাৰপৰা 20 আৰু 3টো যোগ কৰিলোঁ 23 তলত 4 চমুকৈ হৈ গ'লে এইদৰে আমি চমুকৈ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটা হোমৱৰ্ক দিম হোমৱৰ্কটো হ'ল 7 সমস্ত 5/3 এই মিশ্ৰ ভগ্নাংশটোক তোমালোকে অপকৃত ভগ্নাংশলৈ নিবা এইটো তোমালোকে ঘৰতে কৰি হোৱাটছএপত মোক দি দিবা ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই কাইলৈ পুনৰ এটা নতুন অংক লৈ আহিম ধন্যবাদ